আজি বিশ্বকৰ্মা পূজাৰ দিনাই মোৰ ল'ৰাটোৰ জন্মদিন, সেয়েহে ভাবিলোঁ আপোনালোকৰ লগতো অলপ শ্বেয়াৰ কৰোঁ মোমেণ্টছবিলাক। ইফালে ৰুমটো ধুনীয়াকৈ বেলুনেদি সজাইছে ভাইটি আৰু ভণ্টিহঁতে মিলি। আৰু ইফালে আমাৰ বাৰ্থডে বয় ৱাকাৰত বহি আছে। ইফালে মোৰ এই দুজনী সৰু সৰু ভণ্টি। ইফালে মা আৰু ভণ্টিয়ে মিলি বেছি বেলি আছে। আৰু ইফালে বুটৰ দালি বনাইছে। বুটৰ দালিখন বনাইছে মামীয়ে। পায়স বনি আছে। পায়সখিনি আমি মন্দিৰত দিম। আৰু ইফালে পুৰি ভাজি আছে মোৰ সৰু মামী। ভণ্টি দুজনীয়ে বেলুন ফুলাই আছে আৰু বাবুৱে খেলি আছে। কেকটো আহি পাওঁতে বাবু টোপনিয়ে গ'ল। বিচনাতে কেকৰ লগতে শুই থকা ফটো কেইখনমান ক্লিক কৰিলোঁ। শুই শুইয়ে কেকটো কাট কৰিলে আৰু বাবু। আলহীসকলো আহি পালে, গতিকে এতিয়া এওঁলোকক খোৱা লোৱাখিনি দিলোঁ। আজিৰ ব্লগটোত ইমানেই আছিলে। মোৰ ভিডিঅ'বোৰ চাই ভাল লাগিলে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব আৰু শ্বেয়াৰ কৰিব।